হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছা আৰু সকলোৱে মেডিকেলৰ বাবে ৰেডি হৈ আছে আমাৰ SSC GDৰ বাবে। চ' আজি মই এইটো ভিডিঅ'ত SSC GDৰ মেডিকেলৰ ওপৰতে ডিছকাছ কৰিম ভিডিঅ'টো। মানে মই মেডিকেলৰ পইণ্টকেইটা লিখি লৈছোঁ বহীত। সকলো মই কৈ যাম কি চেক কৰে মেডিকেলত আৰু কেনেকৈ চেক কৰে। চ' ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু মই আশা কৰিছোঁ যে ভিডিঅ'টো চালে আপোনালোকৰ বহুত হেল্প হ'ব আৰু যিসকলে SSC GDৰ বাবে প্ৰিপাৰেশ্যন কৰিছে তেওঁলোকৰ বাবে বহুতো ভিডিঅ'টো হেল্পফুল হ'ব। যি আমাৰ আহিবলগীয়া ভেকেঞ্চি আছে তাৰ বাবেও হেল্পফুল হ'ব আৰু এতিয়া যিসকলৰ মেডিকেল আছে সেইসকলৰ বাবেও হেল্পফুল হ'ব। মানে ভিডিঅ'টো চাই থাকিলে গম পাব, মই A to Z ফুল ক'বলৈ চেষ্টা কৰিছোঁ, আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। বাকী বৰ্তমান মই লিখি লৈছোঁ বহীত আৰু মই বহীত লৈ যাওঁ আপোনালোকক দেখুৱাই দিওঁ কি পইণ্ট আৰু কেনেকৈ চেক কৰিব। চ' আপোনালোকে চাই থাকক। SSC GD 2025ৰ কাৰণে মেডিকেলৰ মই পইণ্টকেইটা লিখি লৈছোঁ, আপোনালোকক দেখাই দিছোঁ। এইকেইটাই পইণ্ট মই লিখি লৈছোঁ, ইয়াৰ ওপৰত ফুল কথা পাতিম আজি। আপোনালোকে চাই থাকক, ভিডিঅ'টো গম পাব। চ' আমাৰ প্ৰথম দিনাখন চেক কৰিব, এটা হাফ মেডিকেল টেষ্ট হ'ব আমাৰ প্ৰথম দিনা। চ' সেইদিনাখন অকল 3টা বস্তু চেক কৰিব। এটা হৈছে আমাৰ ব্লাড টেষ্ট, ইউৰিন টেষ্ট আৰু এক্সৰে কৰিব আমাক। চ' আৰু তাৰপিছতহে আমাৰ নেক্সট ফুল মেডিকেলটো হ'ব। আৰু ফুল মেডিকেলত হ'ব আমাৰ চকুত হ'ব। চকু কালাৰ ভিজন আছে। কালাৰ ভিজনত মই কৈ দিছোঁ, কালাৰ ভিজনত এখন বুক পায়, আপোনালোকে দেখা পাইছে চাগে কিতাপখন। আৰু সেই কিতাপত মানে কিছুমান কালাৰ থাকিব, ফুটুকি কালাৰ। তাত মানে নাম্বাৰ থাকিব, 7 থাকিব, 12 থাকিব, 47, 51 তেনেকুৱা সংখ্যা থাকিব। সেইকেইটা আমি ক'ব লাগিব প্ৰপাৰলি। আৰু কিছুমানত ব্লেংক থাকিব, ব্লেংকত যদি আমি কিবা কৈ দিওঁ তেতিয়াও আমাৰ অসুবিধা হৈ যাব। চ' অলপ ভালকৈ তোমালোকে যিমান পাৰা ভালকৈ ক'বলৈ চেষ্টা কৰিবা। আৰু কালাৰ ভিজনত মই ভাবোঁ বহুত সহজ, কিন্তু ডিষ্টেঞ্চত অলপ প্ৰব্লেম হয়। আৰু নেক্সট পইণ্টটো আমাৰ ডিষ্টেঞ্চ আছে। ডিষ্টেঞ্চত মানে আমাৰ 19 ফুট বা 20 ফুট দূৰত দিব। ডিষ্টেঞ্চত আমাৰ বহুতৰে প্ৰব্লেম হয় অলপ, মানে যিসকলৰ চাৰ্টখন অকণমানো মুখস্থ নাথাকে বা প্ৰথমবাৰ চাৰ্টখন দেখা পাইছে সেইসকলৰ অলপ অসুবিধা হয়। বাকী যদি আপোনালোকে ডিষ্টেঞ্চৰ চাৰ্ট পায়, ডিষ্টেঞ্চৰ চাৰ্টকেইখন যদি আপোনালোকে ঘৰত প্ৰেক্টিছ কৰিছে, আপোনালোকৰ একো অসুবিধা হ'ব লগা নহয়। বাকী 19 ফুট বা 20 ফুট দূৰত দিব ডিষ্টেঞ্চত। তাৰপিছত আমাৰ এটা পেন ল'ব চকুত, মানে যিহেতু মই এতিয়া চকুৰ কথা পাতি আছোঁ, তো চকুৰ ওচৰত মানে এটা পেন ল'ব। ঠিক এনেকুৱা পেন এটা আপোনাৰ ঠিক নাকৰ পোন এটা এনেকুৱা ৰখাব। আৰু পেনটো যদি এডিকি লৈ যায় লেফ্ট ছাইডত, আপোনালোকে লেফ্ট ছাইডৰ দিগি চকুকেইটা ঘূৰাব লাগিব। অকল চকুকেইটাহে, মানে আপোনালোকে মাথাটো ঘূৰাব নোৱাৰিব। আৰু ৰাইট ছাইড গ'লে ৰাইট ছাইড দিগি আপোনালোকে চকুকেইটা ঘূৰাব লাগিব। তেনেকুৱা এটা চেক কৰিব, সেইটো আপোনালোকৰ প্ৰপাৰলি চকুটো ঘূৰিব লাগিব। বাকী তাৰপিছতে আমাৰ থাৰ্ড পইণ্টটো আছে নাক চেক কৰিব, আপোনাৰ DNS আছে নেকি কিবা। তাৰপিছত BP চেক কৰিব। BPটো মানে মই কৈ দিওঁ, BPত মানে তাত ভয় খালে BP হাই হৈ যায়। চ' তাত একদম নৰ্মেল থাকিব চেষ্টা কৰিবা, একদম ভয় নাখাবা BPৰ কাৰণে। বাকী হৈ যাব। আৰু টেটু আপোনালোকৰ থাকিব নালাগিব, তেওঁলোকে ভালকৈ চাব, টেটু আপোনালোকৰ থাকিব নালাগিব। আৰু তাৰপিছত আমাৰ পইণ্ট আহিছে আমাৰ কাণ চাব। কাণখন আপোনালোকে যিমান পাৰে চাফা কৰি লৈ যাব চেষ্টা কৰিব। আৰু কাণৰ পৰ্দাটো সম্পূৰ্ণ মানে তেওঁলোকে টৰ্চ লৈ কেনে চাই দেখিব লাগিব, মানে যদি নেদেখে তেওঁলোকে আৰু কি ঠিক ৰেমেডিকেল দি দিব। চ' সেইবাবে আপোনালোকে কাণকেইখন পূৰা চাফা কৰি লৈ যাব। পাৰিলে ডক্টৰৰ তাত যাই কেনে কাণ আৰু BPটো চেক কৰি ল'ব এবাৰ। আৰু মই ভাবিছোঁ BP আৰু কাণটো এবাৰ দেখুৱাই লৈ আহিম ডক্টৰৰ তাত, মানে কাট অফ লিষ্ট যেতিয়া আহিব আমাৰ তাৰপিছত মই যাম ভাবিছোঁ। বাকী আপোনালোকেও পাৰিলে চেক কৰি লৈ যাব। তাৰপিছত আমাৰ দাঁত চেক কৰিব। দাঁতত আপোনাৰ পূৰা প্ৰপাৰলি 28টা দাঁত থাকিব লাগিব, ওপৰত 14টা, তলত 14টা। বাকী তাৰপিছত আমাৰ কেৰিং এংগেল। তাৰপিছত আপোনাৰ শ্বল্ডাৰটো চাব, পূৰা ফিট মানে ষ্ট্ৰেইট খাৰা হ'ব দিব আপোনালোকক। এটা শ্বল্ডাৰ যদি বেছি ডাউন হয়, এটা আপ হয়, তেনেকুৱা নহ'ব, মানে পূৰা সমান হ'ব লাগিব। তাৰপিছত ফিংগাৰ চাব আপোনালোকৰ, মানে বিশেষকৈ এইটো আমাৰ এইটো আঙুলি চাব, এইটো আঙুলি। চ' আপোনালোকে যদি গান ফায়াৰিং কৰিব লগা হয়, এইটো এনেকুৱা হ'ব লাগিব পূৰা প্ৰপাৰলি। গান ফায়াৰিঙৰ টাইমত এইটো বহুত কামত আহিবতো। চ' এইটো ফিংগাৰ চোৱা হ'ব। আৰু আপোনালোকৰ ফিংগাৰ তেৰা বেকা বেছি থাকিব নালাগিব, মানে অলপ চিধা হ'ব লাগিব। আৰু নকনি চাব, নকনিত আপোনাক পূৰা চিধা খাৰা হ'ব দিব। তাৰপিছত ফ্লেট ফুট চাব। তাৰপিছত আমাৰ ভেৰিকছ ভেইনত কণ্টিনিউ আপোনালোকক 1 মিনিট বা 2 মিনিট কণ্টিনিউ জাম্প কৰি থাকিব দিব। যেনেকৈ আপোনালোকে স্কিপিং কৰে ঠিক তেনেদৰে আপোনালোকক জাম্প কৰি থাকিব দিব, পূৰা 1 মিনিট বা 2 মিনিট জাম্প কৰিব দিব। তাৰপিছত আপোনালোকক ভেৰিকছ ভেইনটো চেক কৰা হ'ব। আৰু ভেৰিকছ ভেইনটো গমেই পাই চাগে। তাৰপিছত লাষ্টত আহিলে আমাৰ প্ৰাইভেট পাৰ্টছটো আপোনালোকৰ
অকণমানো লেতেৰা থাকিব নালাগিব, মানে আপোনালোকৰ যি লেতেৰা থাকে ন সেই সকলো লেতেৰাখিনি চাফা কৰি লৈ যাব, পূৰা চাফা কৰি লৈ যাব প্ৰাইভেট পাৰ্টছত। চ' সকলোৰে থাকেই সেইটো মানে চাফা কৰি লৈ যাব। আৰু বাকী তেওঁলোকে যদি লেতেৰা দেখা পায় বহুত গালি দিব আৰু বহুত মানে কি ঠিক আপোনালোকক মাৰিবও পাৰে তেখেতলোকে, মানে বহুত টান পায় তেওঁলোকে যদি লেতেৰা হৈ থাকে। চ' চাফা কৰি লৈ যাব। আৰু তাৰপিছত আপোনালোকৰ চাব যি আমাৰ বলকেইটা চাব, মানে এটা অভাৰ যদি সৰু থাকে এটা বেছি ডাঙৰ থাকে তেনেকুৱা নহ'ব, মানে দুটাও অলপ সৰু অলপ ডাঙৰ হ'লে একো নহয়। তাৰপিছত আপোনালোকৰ পেনিছটো এনেকৈ চাব আৰু পূৰা চাফা কৰিব দিব। তাৰপিছত লাষ্টত চাব আমাৰ পাইল চাব। আৰু একেটাই পইণ্ট SSCGDৰ মেডিকেলৰ ওপৰত মই সকলোখিনি বুজাব চেষ্টা কৰিছোঁ। বাকী আপোনালোকৰ যদি আৰু কিবা সুধিব লগা থাকিলে কমেণ্টত সুধিব পাৰিব। বাকী মই এইটো এনেই কোৱা নাই, মই যোৱাবাৰ যিহেতু মেডিকেল দি আহিছোঁ চ' তাৰ ওপৰতে কৈছোঁ। মই এনেই বেলেগৰ ভিডিঅ' চাই কিবা চাই কোৱা নাই, মই মানে যোৱাবাৰ দি আহিছোঁতো মেডিকেল আৰু মেডিকেল ফিট হৈ আহিছোঁ। চ' তাৰে আধাৰত কৈছোঁ আৰু কথাবিলাক। বাকী সকলোৱে ৰেডি থাকা, আমাৰ বহুত জল্দি কাট অফ লিষ্ট আহি আছে। কাট অফ লিষ্টতে আমাৰ মেডিকেল ষ্টাৰ্ট হৈ যাব অক্টোবৰ মাহৰ লাষ্টত, নহ'লে নৱেম্বৰৰ ফাৰ্ষ্টত ষ্টাৰ্ট হৈ যাব অলৰেডি। মানে এইটো বছৰতে এটা ভেকেঞ্চি খতম হৈ যাব 2025ৰ। চ' নেক্সট ভেকেঞ্চিও আহি আছে আমাৰ। যিসকলৰ অলপ মাৰ্ক কম আছে নেক্সট ভেকেঞ্চিৰ বাবে প্ৰিপেৰেশ্যন কৰি থাকা, আৰু লগ পাম নতুন এটা ভিডিঅ'ত।